জনাইছো মোৰ আকৌ এটা নতুন ভিডিঅ' লৈ আজি সকলে গমে পাই ৰাখি হয় আৰু মই মোৰ ব্লগটো আৰম্ভ কৰিছো গুৱাহাটীৰ পৰা কাৰণ ইয়াতে দাদা আছে আৰু মামাহঁতৰ ল'ৰা তো মই এতিয়া আছো মামাহঁতৰ ঘৰত তো ইয়াতে সকলোকে লগ পাম তো এতিয়া দাদাহঁতে ওলাই যাবৰ হ'লে আৰু তো মই সোনকালে যিমান পাৰো সোনকালে উঠিলো উঠি পেলাই মোৰ এয়া থালখন হৈ গ'ল ৰেডি মই এতিয়া ৰাখিবোৰ থম আৰু ৰাখিবোৰ দাদাহঁত গা পা ধুই আহিলে লগে লগে বান্ধি দিম তাৰপিছত ওলাই যাব আৰু চাকি গছি এতিয়া জ্বলোৱা নাই কাৰণ দাদাহঁতে আহি পাবলৈ কিমান টাইম আছে মই নাজানো গা পা ধুই মিনি কিমান বা দেৰি লগাই সিহঁতে ছোৱালীতকৈ বেছি দেৰি লগাই সিহঁতে বস্তুবোৰ চবটো ৰেডি কৰিলোৱে মই দেখাই আছোঁ কেনেকৈ ৰেডি কৰিলোঁ কি কৰিলোঁ তো গাইজ মই এতিয়া আৰু পাগল হৈ যাম ইমান সময় ৰখিলোঁ ৰাতিপুৱা 6টা বজাৰ পৰা ৰখিছোঁ কাৰণ সিহঁতে কৈছে যে ৰাতিপুৱাই মানে সোনকালে সিহঁতে দোকানলৈ যাব তো যি কৰ সোনকালে কৰিবি তো মই পুৰা সোনকালে উঠিয়ে পুৰা এনেকৈ ডিচি ৰেডি কৰি থৈ দিছোঁ ই বেচেৰা উঠিছে কিন্তু দাদা এতিয়ালৈকে অহা নাই গা পা ধোৱাই নাই জানো কি কৰি আছে বাথৰুমৰ ভিতৰত 10টা বাজি গ'ল তো এতিয়া চবে আহি গ'ল মই ৰেডি কৰি আছোঁ এতিয়া মাচিছ লৈছোঁ চা এইখন ধৰচোন তো এয়া চাকি জ্বলা অলপমান ওপৰত দাঙিলোঁ বতাহ আহি আছে দেই জিমটি মাৰি বিনাকে ফাইনেলি অপেক্ষাৰ অন্তত এজন হৈছে মোৰ দাদা নমস্কাৰ ক নহ'লে তো কেমেৰাটো দিব নমস্কাৰ बनता ही है এয়া হৈছে মোৰ সৰু ভাইটি মানে দাদা কাম ভাইটি প্লাস ব্ৰাদাৰ সব নকছে আমাৰ ভিতৰত সব কথা দে ओके पूरा टाइट कर दिस एकदम ये बंधन टूटेगा नहीं लगवा हो गल মই যাও এতিয়া কি জানিস বেছিকে খা গিফট দিলে দিবলা গিফট মই খাই দিও না মই আপনারা আৰু হেখত ৰাখি চাকি বন্ধা হ'ল আৰু এয়া আদা নহৰু পিয়াজ চেলালো মই কিহৰ কাৰণে জানে এতিয়া পাৰ্টি হ'ব এয়া চিকেন আৰু এয়া মামীয়ে মাছ ভাজি আছে এয়া মামী তো এয়া মাছ ভাজি আছে বঢ়িয়া ৱাও পুৰা ভজা মাছ খাব লাগিব আৰু টেঙাৰ ঝোল বনাব না মামী আজি পুৰা টেঙাৰ আঞ্জা খাম আমি তো দাদাহঁতে এতিয়া দোকানলৈতো ওলাই গ'ল তো আহি পেলাই ভাত খাব লাগিব আৰু ধুনীয়াকৈ মাছে মঙহে বা মামী কি মজা মাংস বনাইছে তো এয়া হৈ গ'ল ভেন্দি ভাজি এইটো ফেভৰেট হয় আৰু এয়া হৈছে টেঙাৰ ঝোল ৱাও দেখি কালাৰটো ইমান মজা লাগিছে খাইবা কিমান টেষ্ট হয় বাপৰে এতিয়া মই অকণমান মাংস টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে একদম খতম কৰি দিলোঁ বেলেগ টেষ্ট আহিছে নকৈছোঁ আৰু এতিয়া মই ক'ম মামীক বা মামী বঢ়িয়া হৈছে আৰু ছাইডৰ পৰা মামা আহি পেলাই ক'ব আৰে ভাগিন পত্নীকাৰ মামা থাকিলে মুখৰ আগত একো ক'ব নোৱাৰা এতিয়া মামা নহওঁতে ন মানে মামাক আমাৰ চবে ভয় কৰে তো মামা আগত থাকিলে অলপমান এটা চুপচাপ একো যে নাজানো তেনেকুৱা থাকোঁ আৰু মামা নহ'লে পুৰা একদম মস্তি কৰি থাকোঁ ইয়াতে আৰু ভাত চাত খালোঁ খাই মেলি আমি অলপমান ওলাই যাওঁ মানে
ন তুমি গাড়ী চলাবা উঠিবই ভয় লাগেচোন মোৰ তো ব'লা আমি যাওঁ এতিয়া বাই বাই